নমস্কাৰ, মই মিনু। মই আপোনালোকক সকলোকে মোৰ চেনেল মিনুছ লাইফষ্টাইল চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু মই আপোনালোকৰ কাৰণে আজিও নতুন এটা ৰেচিপি লৈ আহিছোঁ। সেইটো হৈছে কলফুলৰ চব্জি। আৰু সেই কলফুলৰ চব্জিটোৰ কাৰণে মোক কি বস্তু লাগিব সেইটো মই আপোনালোকক দেখুৱাই আছোঁ। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মই এটা কলফুল লৈছোঁ। কলফুলটোৰ ওপৰৰ বাকলিকেইটা মই উলিয়াই পেলাই তলৰ বগা অংশখিনি সৰু সৰুকৈ কাটি লওঁ। এয়া মোৰ কটা হৈ গ'ল। আৰু মই ইয়াতে দি দিম 3টা সৰু আলু সৰু সৰুকৈ কাটি লৈছোঁ। এয়া আদা, নহৰু আৰু শুকান জলকীয়া খুন্দনাত পিচি লৈছোঁ। 2টা শুকান জলকীয়া, মচুৰ দাইল আৰু পিঁয়াজ 2টা সৰু সৰুকৈ কাটি লৈছোঁ। এয়া কুকাৰটো মই বহাই দিছোঁ। মই কুকাৰতে বনাম, তেতিয়া বইল কৰিবলৈ অলপ সহজ হয়। গৰম হ'বলৈ দিছোঁ। গৰম হোৱাৰ পাছত মই এবাৰ সৰিয়হৰ তেল দি দিম। তেলখিনি গৰম হ'বলৈ দিছোঁ। আৰু গৰম হোৱাৰ পাছত মই 2টা শুকান জলকীয়া দিম। এয়া পাঁচফোৰণ, পিঁয়াজ, এইখিনি অলপ সময় ভাজিম। আৰু মই খুন্দি থোৱা মছলাখিনি ইয়াতে দি দিছোঁ। ইয়াৰ পিছত মই দি দিম সোৱাদ অনুসৰি নিমখ, হালধি, তাৰ পাছত মই কলফুলখিনি দি দিম ইয়াতে। সেইখিনি অলপ সময় ভাজি লওঁ। ইয়াতে মই অলপ জিৰা দি দিম। আৰু অলপ চব্জি মছলা দিম। এইবাৰ মই মচুৰ দাইলখিনি দি দিম। এবাৰ আলুখিনি দি দিম। আৰু দি পেলাই অলপ সময় ভাজি ল'ম।
চব্জিখিনি ভাজা প্ৰায় হৈয়ে গৈছে আৰু মই ইয়াতে অলপ গৰম মছলা এড কৰি দিছোঁ। এবাৰ মই ইয়াতে পানী দি দিম। মই যিহেতু অলপ চব্জিৰ দৰে বনাম, বেছিকৈ পানী নিদিওঁ। যদি কোনোবাই অলপ বেছি পানী দি অলপমান জোল টাইপৰ কৰি বনাই খাব পাৰে, তেতিয়াহ'লে বেছিকৈ দি দিব পাৰিব। এইবাৰ মই কুকাৰৰ ঢাকনিখন মাৰি 4টা চিটি মাৰিবলৈ দিম। এয়া মোৰ হৈ গ'ল। এয়া দেখিছে ধুনীয়াকৈ সিদ্ধ হৈ গৈছে। আপোনালোকেও যদি এনেকৈ খোৱা নাই, তেতিয়াহ'লে বনাই পেলাই খাব পাৰে। এয়া মোৰ প্ৰায় হৈয়ে গ'ল চব্জিখিনি। এয়া দেখিলে। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে, তেতিয়াহ'লে মোৰ ভিডিঅ'টোত লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব।